মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ এখন ৰচনা। ৰচনাৰ বিষয় মোৰ প্ৰিয় সাহিত্যিক। ৰচনাখনৰ বিষয় হ'ল মোৰ প্ৰিয় সাহিত্যিক। প্ৰথমে মই ৰচনাখনত এটা মহৎ লোকৰ বাণী দি দিছোঁ। চিন্তা, নিষ্ঠা আৰু অভিজ্ঞতাপুষ্ট জ্ঞানৰ লগত শিল্পী মনৰ মণিকাঞ্চন সংযোগ হ'লেহে প্ৰকৃত সাহিত্য সৃষ্টি সম্ভৱ হয়। কথাষাৰ কৈছিল অতুল চন্দ্ৰ বৰুৱাদেৱে। আৰম্ভণি। সাহিত্য হ'ল সমাজৰ দাপোন স্বৰূপ। সাহিত্য ৰচনা কৰা লোকসকলেই হ'ল সাহিত্যিক। সাহিত্যিকে নিজৰ লেখনিৰ মাজেদি সমাজ জীৱনৰ প্ৰতিচ্ছবি ফুটাই তুলিবলৈ যত্ন কৰে। সত্যক সমাজত প্ৰতিষ্ঠা কৰাই মহান সাহিত্যিকসকলৰ জীৱনৰ ব্ৰত। কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ সকলোৱে চেষ্টা কৰে সাহিত্যৰ যোগেদি সমাজত জ্ঞানৰ পোহৰ বিলাবলৈ। সত্য আৰু সুন্দৰৰ সাধক সকলো সাহিত্যিকেই পাঠকৰ বাবে হৈ পৰে অনুপ্ৰেৰণাৰ উৎস। বৰ্তমানলৈকে মই যিসকল সাহিত্যিকৰ ৰচনাৰাজিৰ লগত পৰিচিত হৈছোঁ, সেই সকলো সাহিত্যিকেই মোৰ শ্ৰদ্ধাৰ। তথাপিতো সাহিত্যিক হিচাপে প্ৰিয় এজন ব্যক্তিৰ বিষয়ে ক'ব খুজিলে মোৰ মনলৈ সতকাই অহা ব্যক্তিগৰাকী হৈছে অসমীয়া সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক, ৰাজনীতিবিদ আৰু শিক্ষাবিদ, পদ্মশ্ৰী সন্মানেৰে বিভূষিত ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত। লেখিকাৰ চমু পৰিচয়। ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ জন্ম হয় 1960 চনৰ জানুৱাৰী মাহত। তেখেত এগৰাকী সু-সাহিত্যিক, শিক্ষাবিদ তথা ৰাজনীতিবিদ। তেখেত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সহধৰ্মিনী। ডক্টৰ গোস্বামী মহন্ত কটন কলেজৰ প্ৰাণীবিজ্ঞান বিভাগৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়তো একে বিভাগৰে অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে। 1999 চনৰ পৰা 2002 চনলৈকে ৰাজ্যসভাৰ সাংসদ আছিল। বৰ্তমান এদিনৰ সংবাদ নামৰ কাকতৰ মুখ্য সম্পাদিকা হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে। 2018 চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰে। 2019 চনত চাণক্য নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। সাহিত্য কৃতি। বিজ্ঞানৰ অধ্যাপিকা হৈও তেখেতৰ সাহিত্যৰ প্ৰতি থকা সহৃদয়তা আৰু ভাৱনাবোধে পাঠকৰ মনত শিহৰণ সৃষ্টি কৰিছে। গল্প, কবিতা, উপন্যাস, শিশু সাহিত্য ৰচনা কৰাৰ উপৰিও তেখেতে সমসাময়িক, আৰ্থ-সামাজিক আৰু ৰাজনৈতিক দিশৰ মননশীল প্ৰবন্ধও ৰচনা কৰিছে। বিশেষকৈ অকণি আৰু চেমনীয়াৰ উপযোগীকৈ লিখা পুথিসমূহে পাঠকৰ মন চুই গৈছে। চেমনীয়াৰ বিশ্ব সাহিত্য, বিশ্বৰ শ্ৰেষ্ঠ সাধু, একুকী ধেমেলীয়া সাধু, সাতবাওনাৰ সাধু, সাধু শুনো সাধু, খাই কঁঠালৰ বাদু আদি শিশু সাহিত্য, অন্য এক ৰত্নাকৰ, উৱলি যোৱা চাদৰ গল্প সংকলন, ৰিপ ভান উইংকল, নীলা চৰাই, ফৰ দ্য ফ্লেগ আদি অনুবাদ গ্ৰন্থ, মহাকবি, গান্ধাৰী, চাণক্য আদি আকৰ্ষণীয় সুখপাঠ্য উপন্যাস, মোৰ ডায়েৰী, প্ৰিয় বন্ধুৰ দৰে কবিতা পুথি আদি গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল মেটমৰা কৰিছে। মহাভাৰতৰ বিদুৰৰ জীৱনৰ আধাৰত ৰচিত এখন ব্যতিক্ৰমী উপন্যাসো লেখিকাই বৰ্তমান সৃষ্টি কৰি আছে। মুঠতে গল্প, কবিতা, সাধুকথা, উপন্যাস আৰু অনুবাদ সাহিত্য এই সকলো দিশতে গোস্বামী ডাঙৰীয়ানীয়ে অনবদ্য বৰঙণি আগবঢ়াইছে। প্ৰিয় হোৱাৰ কাৰণ। পদ্মশ্ৰী ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ ৰচনাৰাজিয়ে ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোকে আকৃষ্ট কৰে। শিশু সাহিত্যিক হিচাপে সৰবৰহী সাহিত্যিকগৰাকীৰ বৰ্ণনাশৈলী স্পষ্ট আৰু সৰল। তেখেতৰ ৰচনাৰাজিত প্ৰাত্যহিক জীৱনৰ সৰু বৰ ঘটনাৰ সৰস বৰ্ণনা, চৰিত্ৰৰ নিখুঁত ৰূপায়ণ, পৰিৱেশ পৰিস্থিতিৰ যথাযথ উপস্থাপনে পাঠকক সহজে আকৰ্ষিত কৰে। তেখেতৰ লিখনিৰ আন এটা বৈশিষ্ট্য হ'ল নিখুঁত শব্দৰ সুন্দৰ প্ৰয়োগ। তেখেতৰ এনেবোৰ সাহিত্যিক গুণে মোক সাহিত্যৰ জগতখন এক নতুন দৃষ্টিৰে চাবলৈ শিকালে।
সেয়ে মই মোৰ প্ৰিয় সাহিত্যিক হিচাপে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত বাইদেউক শ্ৰদ্ধা জনাবলৈ পাই গৌৰৱ অনুভৱ কৰোঁ। সামৰণি। অসমীয়া ভাষাত কিশোৰ কিশোৰীৰ মন চুই যাব পৰা কিতাপৰ সংখ্যা বৰ কম। এই ক্ষেত্ৰত গোস্বামী মহন্তই অনুবাদ সাহিত্যৰ যোগেদি আমাৰ অভাৱ পূৰণ কৰাৰ যি প্ৰচেষ্টা হাতত ল'লে তাৰ বাবে বাইদেউৰ ওচৰত চিৰকৃতজ্ঞ। ভৱিষ্যতেও বাইদেৱে বিজ্ঞান বিষয়ৰ গ্ৰন্থৰ অনুবাদ কৰি সাৱলীল ভাষাৰে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ৰচনাখন আৰ্হি হিচাপে লৈ নিজাকৈ প্ৰিয় সাহিত্যিকৰ বিষয়ে ৰচনা লিখিবা। ধন্যবাদ।